হয় নিশ্চয় যোৱা 2020 চনত যি ধৰণৰ আমি নিৰ্বাচন খেলাৰ সময়ত আমি যেনেকৈ প্ৰচাৰ অভিযান চলাইছিল সেই সময়ত আমি অলপ কঠিন নাঠিন যেটো অনাবৰত কিছুমান ঢৌ আছিল আৰু আমাৰ যেটো বিটিআৰ চুক্তি হোৱাৰ কিছুমান বড়োসকলৰ আমাৰ ঢৌ আছিল কিন্তু এইবাৰ এনেকৈ বুজা গ'ল আমি এতিয়া 2025-22 তাৰিখৰ হ'বলগীয়া যে আমাৰ বিটিচি নিৰ্বাচন এই নিৰ্বাচনত আমি প্ৰচুৰ ৰাইজৰ সঁহাৰি পাব আৰু বৰ্তমান য'ত মিটিং কৰে তাতেই 150 এনেকৈ বহুত জইন কৰি আছে আৰু আমি বহুত সঁহাৰি পাইছো বিপি বিচাৰে এই 2 নং গোসাইগাঁও পালপাৰা গাঁৱত আমাৰ বহুতো আমাৰ বেঙ্গলী ভাইসকল আছে ৰাজবংশী ভাইসকল আছে আৰু আমাৰ বড়োসকল ভাইসকল আছে আমি একেলগে বহুত কাম কৰি আহিব পাৰিছে আৰু এই অঞ্চলৰ আমাৰ সন্মানীয় শ্ৰদ্ধাৰ আমাৰ প্ৰাৰ্থী মৃত্যুঞ্জয় নাৰ্জাৰী ছাৰৰ যেটো ঘৰৰ ওচৰত ইয়াত বহুত ছাৰক মানে সঁহাৰি দিয়ে আৰু বহুত ভাল পায় ছাৰক এইটো কাৰণে আজি আমি বিপিএফ ইয়াত সাব কমিটি ষ্টাৰিং কমিটি আমি মুকলি কৰাৰ লগতে বহুত ৰাইজে ইয়াত আহি কাম কৰিবলৈ সুবিধা পাব আৰু নিৰ্বাচন মানে আগবাঢ়ি যাবৰ কাৰণে সুবিধা পাব বিপিএফ দলৰ জেনেৰেল সেক্ৰেটাৰী মই 3-4 মাহ মান হ'ল জেনেৰেল সেক্ৰেটাৰী হোৱাটো মই নক্ৰ সিং বৰগয়াৰী মই সকলো প্ৰাইমাৰীৰ পৰা সঁহাৰি পাইছো আমাৰ জনসাধাৰণৰ পৰা সঁহাৰি পাইছো মই ৰাইজৰ সঁহাৰি লৈ জনসাধাৰণৰ ভাল কাম কৰিবৰ কাৰণে মই আজি এজন জেনেৰেল সেক্ৰেটাৰী হৈ কাম কৰি আগবাঢ়ি যাম আৰু সমাজ আমি সেৱা কৰি যাম